অসমীয়াত পৰীক্ষা এটাত অৱলম্বন কৰি বা অসমীয়া পঢ়ি পালে পৰীক্ষা এটাত উত্তীৰ্ণ হ'বলৈ সেই নাম্বাৰটো আগতকৈ বাঢ়ি আছে নে ক্ৰমাৎ কমিব আৰম্ভ হৈছে? মই ইয়াতে আপোনাৰ প্ৰশ্নটোৰ দুটা ছেকশ্যনত মই উত্তৰ দিম, ঠিক আছে? আৰু এইটো এটা ছিৰিয়াছ কুৱেশ্যন সুধিছে আপুনি। পইণ্ট নম্বৰ 1 এইটো হয় আমাৰ ডেট আমাৰ APSC হওক বা UPSC বুলি কওঁ, ঠিক আছে? আজি মই অকল APSC ৰিলেটেড নহয়, মই আজি UPSCৰো ক্লাছেছ ল'ম মই আজি। চ' মই আজি APSC বা UPSC কওঁ, আজি অসমীয়া ভাষাত এজন কেণ্ডিডেটে আগতে যিমান অসমীয়া ভাষা লৈ মেলি মেইনছ দিছিলে, আজি তাৰ পাৰ্চেণ্টেজ বহুত গুণা বেছি হৈছে। আৰু এইটো এটা ভাল কথা হয়। এইটো এটা ইনফেক্ট মই লাষ্ট 5 বছৰ যদি মই ষ্টেটিষ্টিক্স চাওঁ, ঠিক আছে? চ' আমি APSCত অসমীয়া ভাষাত মেইনছ দিয়া ষ্টুডেণ্ট যথেষ্ট বেছি হৈছে, সেইকাৰণে কুৱেৰিজো সেনেকৈ আহে। চ' আমি এটা ড্ৰাষ্টিক চেঞ্জ এটা দেখিছোঁ। আৰু এই ভইড যোনটো আছিলে আমাৰ এডুকেশ্যন ছেক্টৰ হওক বা আমি কোচিং ট্ৰেইনিং ছেক্টৰটো যদি কওঁ, এটা বহুত ডাঙৰ ভইড এটা আছিলে। আমি ইজিলি ইংৰাজী মিডিয়ামৰ আমি এতিয়া কিতাপ পাওঁ, হিন্দী মিডিয়ামৰ আমি কিতাপ পাওঁ, অসমীয়া মিডিয়ামৰ কিন্তু আমি নাপাওঁ। আৰু বিশেষকৈ মই ইয়াতে আপোনাৰ অনুষ্ঠানৰ থ্ৰুৱেদিয়ে মইতো হাইলাইট কৰিব খুজিছোঁ, কেইটামান ছেকশ্যনছ আছে এতিয়াও নাই। আপুনি যদি পায়, আমি প্ৰথম হয়। আৰু মই এইটো সঁচাকৈ বহুত গৌৰৱ অনুভৱো কৰোঁ যে মই এনেকুৱা এটা প্ৰচেছ এটাৰ লগত মই ইনভলভ হৈ আছিলোঁ। এথিক্সৰ পেপাৰখন, এথিক্সৰ পেপাৰখনত আমি মাৰ্কেটত যদি চাওঁ, আজি অসমত যদি চাওঁ, অকল আমাৰে যি ষ্টাডি মেটেৰিয়েলছ আছে পিয়ৰলি ইন আছামিজ। চ' পইণ্ট নম্বৰ 2লৈ আহোঁ মই আপোনাৰ। চ' এতিয়া অসমীয়া ভাষাটো ৰক্ষা কৰা বা অসমীয়া ভাষাৰ কাৰণে যদি কাম কৰিব লাগে আমি এতিয়া, এইটো অকল আপোনাৰ বা অকল মোৰ কাম নহয়। এইটো আমি যদি সকলোৱে যদি নিজে যিমানকৈ যদি পাৰোঁ, ঠিক আছে, নিজে যিমান আমি কৰিব পাৰোঁ, যিমান আমি কণ্ট্ৰিবিউশ্যন কৰিব পাৰোঁ, তো সেইটো যদি আমি সকলোৱে যদি কৰে নহয়, তেতিয়া আমাৰ যোনটো এইম হয় আমাৰ, ঠিক আছে, আমাৰ অসমীয়া ভাষা ৰক্ষা কৰা বা আমাক তাৰ অলপ প্ৰপেকেট কৰা, অ'কে, সেইটো আমি এচিভ কৰিব পাৰিম। কিন্তু আজি কোনোবাই বেলেগে কৰিব বুলি আমি যদি থৈ দিওঁ, তেনেহ'লে এইটো ফিউচাৰত এইটো এটা বহুত দিগদাৰ হোৱা এটা চিনেৰিঅ' এটা ক্ৰিয়েট হ'ব পাৰে ইয়াতে। তো কথাটো সেইটো হয়। চাওক, আজি 21st চেঞ্চুৰীৰ কথা কৈছোঁ। আজি উঠি অহা প্ৰজন্মৰ কাইলি জেনাৰ, কেণ্ডেল জেনাৰ কোন হয় চিনি পাব। কিন্তু আজি যদি মই ভৱেন্দ্ৰনাথ শইকীয়াৰ যদি গল্প 3খনৰ যদি নাম সুধোঁ, নোৱাৰিব কিন্তু ক'বলৈ। আজি ইমান বঢ়িয়া দিনত আজি আমাৰ এই ইণ্টাৰভিউটো হৈছে বা এই পডকাষ্টটো হৈছে আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন, ৰাইট? চ' মই যদি আজি উঠি অহা প্ৰজন্মৰ যদি ষ্টুডেণ্টবিলাক যদি মই সুধোঁ আজি, বা ল'ৰা ছোৱালীবিলাকো সুধোঁ, ষ্টুডেণ্ট হ'ব নালাগে, নৰ্মেল ল'ৰা ছোৱালীকো যদি সুধোঁ নহয়, ডেট কোনটো বছৰে এতিয়া ভাৰত ৰত্ন পাইছিলে, কোনখন চিনেমাৰ কাৰণে নেশ্যনেল এৱাৰ্ড পাইছিলে, 100%ৰ ভিতৰত 99% আনচাৰ দিব নোৱাৰিব। আমি এনেকৈ ষ্টাৰ্ট কৰোঁ ডেট এটলিষ্ট আমি ইনফৰ্মেশ্যনবিলাক জানো। এটলিষ্ট আমি জানো ডেট আমাৰ অসমীয়া ভাষাৰ আগতে হিষ্টৰিকেলি কালচাৰী কোন কেইজন মানুহ ইনভলভ আছিলে, ডাঙৰ ডাঙৰ মানুহবিলাক কোন হয়, গল্পকাৰ কোন হয়, সেইবিলাকৰ পৰা এটলিষ্ট আমি জানিবলৈ সেই সৰু বয়সৰ পৰাই সেইটো জনাটো বিৰাট ইম্পৰ্টেণ্ট হয়।